শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ আকৌ অন্য এটা ভিডিঅ' লৈ। আজি মই চিলাপথাৰত আছোঁ। এতিয়া বৰ্তমান বহাগ বিহু আহিলে, তাৰ কাৰণে ইয়াত সৰু সৰু ল'ৰা ছোৱালীসকলক ঢোল বজা নাচনী চবকে শিকাই আছে। বৰ্তমান চব মাষ্টৰ আছে। তো আজি ইয়াত ধামাকা হ'ব ভিডিঅ'টো। ইয়াৰ ভিডিঅ' অলপমান চাই লওঁ আৰু কথা পাতিব বিচাৰিম দুলীয়াকেইটাৰ লগত। তো আপোনালোকে ভিডিঅ'টো স্কুল নকৰাকৈ আগলৈ চাই থাকক। বিহুৰ কৰ্মশালীৰ বিষয়ে অলপমান দাদাই ইয়াৰ বিষয়ে অলপমান কৈ দিয়কচোন। এইটো হৈছে আপোনাৰ বিহুৰ কৰ্মশালা। প্ৰতি বছৰে আমি পালন কৰোঁ। কৰ্মশালা আপোনাৰ সৰু নাচ নাচনী যিসকল আছে তেওঁলোকক আমি বিহু শিকাওঁ 10 দিনৰ বাবে। আমি অতি বিশিষ্ট অতিথি মাতি অনা হৈছে আমাৰ ডি ৱাই বিহুৰাণী 2012 বৰ্ষৰ মণিকাঞ্চন বৰুৱা, আৰু তেওঁ শিকাইছে আহি পিনি 10 দিনৰ বাবে এইটো কাৰ্যসূচী হৈছে। আজি লাষ্ট দিন, গতিকে আমি সকলো দেশীয় পোচাক পৰিধান কৰি আহিছোঁ আৰু সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ আপোনালোকে আহিব। আমি ইয়াত বিহু অতি সোনকালে বিহুখন আমি আগুৱাই দিম। আমি সকলোৰে বাবে মুকলি মঞ্চ হ'ব, মুকলি বিহু পতা হ'ব ইয়াতে 29-30 তাৰিখত হ'ব আপোনাৰ এপ্ৰিলত। এতিয়া বৰ্তমান আমাৰ বিহু কৰ্মশালা সমাপ্ত হৈছে আৰু ইয়াৰ সমাপ্ত পিছতেই আমি আমাৰ নিজৰ মুকলি সভাখন অতি সোনকালে অনুষ্ঠিত কৰিম। আচ্ছা, দাদাৰ নামটো কৈ দিয়ক। মোৰ নামটো হেমন্ত বৰ্মন। চিলাপথাৰৰে হয় ন? চিলাপথাৰৰে হয়। ঠিক আছে, আৰু ইয়াৰ বিহু নাচাকেইটা ভালদৰে ভিডিঅ' দেখাম। আপোনালোকে স্কিম নকৰাকৈ আগলৈ চাই থাকক। ছাত্ৰ সন্থাৰ সন্মানীয় কেনেকুৱা খবৰ বাইদেউ? ভাল ন? ইয়াত আহি কেনেকুৱা লাগিছে? বিহুৰ খবৰ ৰাইজক অকণমান জনাই দিয়ক। থেংক ইউ বাইদেউ। মৰম অকণমান শ্ৰদ্ধা জনাবলৈ আগবাঢ়িছোঁ। সন্মানীয় অনুষ্ঠানৰ উপস্থিত থকা সন্মানীয় সভাপতি তথা অতিথিবৃন্দ, আমাক 10 দিনীয়া কৰ্মসূচীলৈ আঞ্চলিক ছাত্ৰ সন্থাৰ এই আগবঢ়াই দিবলৈ জিলা ছাত্ৰ সন্থাৰ সন্মানীয় মুখ্য সাংগঠনিক সম্পাদক দেৱেন ডেকা ডাঙৰীয়া, ইত্যাদি ফুলাম গামোচাৰে আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰমজিৎ গগৈ, ফুলাম জাতীয় আঞ্চলিক ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক পাপলু গগৈ, আৰু সহায় কৰিবলৈ ধেমাজি মহকুমা ছাত্ৰ সন্থাৰ সন্মানীয় সহকাৰী সাধাৰণ সম্পাদক বিদ্যুৎ চাহ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে এই 10 দিনীয়া কাৰ্যসূচীত আৰু শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। ফাইনেলি এতিয়া মই ইয়াত আহি ভালকে বহি ভিডিঅ'বোৰ দেখালোঁ। তো এজন ভাইটিসকলে এতিয়া ঢোল বজাব। সিহঁতে শিকিলে 11 দিন মান। কেনেকা ঢোল বজাই কেনেকা লাগিল? ভাল লাগিল ন? প্ৰায় 200
ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে যথা ছাত্ৰ ছাত্ৰীসকল অভিভাৱকসকল সকলোলৈ আৰু আছে? ছাত্ৰ সন্থাৰ পবিত্ৰ ভাইৰ নাম কচোন আগত ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন তোৰ নামটো? কৰিছো নমস্কাৰ মোৰ নাম যিহেতু 29 আৰু দৌৰ বজাব 30 পাৰে এতিয়া? এই স্থানতে ভালকে শিকিলে দশমবাৰ্ষিক ৰঙালী বিহু আৰু ভাইৰ নাম? সন্মিলনত আমি দুদিনীয়া আমি সফল হৈছো তই ঢোল বজাটো কেনেকৈ শিকিলে? নাচনী আৰু চেমনীয়া নাচনী আমি ভালকে গালে ন? চাই গ'ল। সময়মতে অনুষ্ঠিত কৰি ভাইৰ নাম? এই প্ৰতিযোগিতাত আপোনালোকে সকলোৱে অংশগ্ৰহণ কৰিব বুলি আমি ঢোল বজাব এতিয়া পাৰে আৰু ন? জিলামুখৰ আঞ্চলিক ছাত্ৰ সন্থাৰ একেলগতে চবেই শিকিছ নেকি? 2018 চনতে আমি জন্ম দিছিলোঁ আজি প্ৰায় 4টা বয়সত আৰু ইপিনে হৈ গৈছে। নাচনীকেইটা বৰ্তমান নাচিব ধৰি আছে। আমি কামনা কৰিছোঁ ত' চাৰিঙতে জিলাপথাৰ অকণমান ভাষণ দি আছে। ৰাইজৰ অভিভাৱক ফাইনেলি এতিয়া নাচিবলৈ হ'ল আৰু সিহঁতে পুৰা অজালে নাম্বাৰ আছে 1 2 3 কয় আগত 1 2 3 টো আৰু লাষ্ট লাইনটো এইটো হয় তাৰপিছত এইটো সিহঁতে ঢোল বজাব আৰু হাই চাই থাকক আগলৈ আজিৰ ভিডিঅ'টো ধামাকা জমিব কিন্তু আটায়ে সেৱা কৰি লোৱা এইটো ভিডিঅ' ইউটিউবত দিব
চ' আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত হ'ব চিলাপথাৰত। চ' আপোনালোকে ভাল লাগিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিবা, প্লিজ শ্বেয়াৰ কৰি দিবা অন্য এটা ভিডিঅ' পাবৰ কাৰণে।